নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা আৰু শুভকামনা জনালোঁ যাতে সকলোৱে যেন বিহুটি সুন্দৰকৈ পাৰ হয় ৰং ধেমালিয়ে পাৰ হয় তাৰে কামনা কৰিলোঁ আৰু আজি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অলপো স্কিপ নকৰাকৈ আৰু আজি দেখুৱাব গৈ আছোঁ কিছুমান ঘৰত থকা আপুৰুগীয়া বস্তু আপোনালোকে চাই থাকক ভিডিঅ'টো পোনপ্ৰথমে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আমাৰ ঘৰত থকা এইখন পিয়া এয়া চাওক এখন পিয়া ইয়াত মই বহোঁ এনেকৈ বহি লওঁ আপোনালোকৰ আশীৰ্বাদত এটা জন্তু আমাৰ ঘৰলৈ আনিলোঁ আপোনালোকে চাব পাৰে এয়া মেকুৰী এয়া আৰু এটা বস্তু দেখুৱাবলৈ গৈ আছোঁ এয়া আছে আমাৰ ভল এইটো চুইচ দিলেহে জ্বলে মানে চুইচ নিদিলে নজ্বলে আপোনালোকে চাব পাৰে আৰু এটা বস্তু ঘৰত থকা দেখুৱাবলৈ গৈ আছোঁ এয়া আছে দা এয়া বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰোঁ কিন্তু তাৰ উপৰিও আমি খৰি কাটিবলৈ ব্যৱহাৰ কৰোঁ আপোনালোকে কি কামত ব্যৱহাৰ কৰে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি চালা কুকুৰ পোৱালি তই কিহৰ আপুৰুগীয়া বস্তু দেখাইছ মানুহক বুৰ্বক বনাব আহিছ তই হে ওলাইছ না তই মোৰ ঘৰপা হে ওলাইছ চালা ভাল ভিডিঅ' বনাইছে বুলি মানে মনোযোগ দি চাই দিবি চালা লাষ্টত ফকৰীয়া বনাই থ মাৰিয়ে থ মাৰি গাইজ আপোনালোকে দেখিব পাইছে মোক খেদিছে এয়া চাওক এয়া টাঙোন লৈ খেদি আহিছে দেখিব পালে গাইজ কেনেকৈ খেদি আহিছিলে জীৱনত আজিৰপৰা ভিডিঅ' নবনা কোনো কম বাচি আহিছোঁ और अभी तो रुको क्लाइमैक्स अभी बाकी है अभी मजा आएगा ना भिड़ो এই বিহু বতৰত আমলৈ পোৱা ভিডিঅ' আমি দেখুৱাব পাৰোঁ কিন্তু নেদেখুৱাৰ কাৰণে চাওক এইফালে ইমান কষ্টই আমলি পাৰি আছে আমাৰ কেকা আৰু মানৱে চাওক এয়া আমলিটো মই যদি এনেকৈ ভিডিঅ' বনাই থাকোঁ মোক খেদিব নহয় সিহঁতে সেইকাৰণে আমি নবনাওঁ আপোনালোকে আকৌ গুণাব মই ক'ৰ পৰা দিম মইতো পাৰিব নোৱাৰোঁ গছত থিব নোৱাৰোঁ সিহঁতে পাৰিছে আকৌ সিহঁতে নিদিব সেইকাৰণে আমি নবনাওঁ মানে সেইবিলাক ভিডিঅ' ঘৰৰ পৰা ওলাই যাওঁতে বোকা গছকি ওলাই যাব লাগে সেইবিলাক ভিডিঅ' আমি দেখুৱাব পাৰোঁ কিন্তু আমি নেদেখুৱাওঁ মানে যিমান বোকা গছকিব পালোঁ আমি কেতিয়াও নেদেখুৱাওঁৱে চাওক নাই এইবিলাক চাওক ইমান বোকা গছকি যাব লাগে দেখুওৱা নাই নহয় আপোনালোকে দেখিছে নাই দেখা কমেণ্ট কৰি জনাবচোন আমি এতিয়া গৈ আছোঁ দুয়োটাই এফালে ওলাই চাই থাকক আপোনালোকৰ ভিডিঅ'টো শেষলৈকে আমাৰ গোটেই লগৰবিলাকে বিয়া পাতি মাক বাপেক হ'ল কোনোবা শদিয়াত গ'ল কোনোবা ধুবুৰীত গ'ল কেৱল আমি দুটাই বাচি আছোঁ আজিলৈকে ছোৱালীয়ে বিচাৰি পোৱা নাই কি জানো বঙলা জীৱন বিন্দাছ বিয়া পাতিবলৈ আমিও পাওঁ কিন্তু কি কৰিবা কিজানি বঙলা পেঞ্চনটো চৰকাৰে ঘপককৈ উলিয়াই দিয়ে সেইকাৰণে আমি বিয়া নপতাকৈ আছোঁ মানে অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় অসম